Hello friends, ascending and descending order চিলেবাছত আছে ঊৰ্ধ্বকম আৰু অৰ্ধকম খাটাং আহিব প্ৰশ্ন ইয়াৰ পৰা। গতিকে 1 নম্বৰ পাবৰ কাৰণে অকণমান আপোনালোকে চাওক। ঊৰ্ধ্বকম মানে কি? ক্ৰমে ঊৰ্ধ্ব। আৰু অৰ্ধকম মানে কি? ক্ৰমে অৰ্ধ, মানে ক্ৰমে ডাঙৰৰ পৰা সৰু হ'লে অৰ্ধক্ৰম আৰু সৰুৰ পৰা ডাঙৰ হ'লে ঊৰ্ধ্বকম। আপোনালোকে সকলোকে জানেই, বহুতেই সহজ। গতিকে আহক ডাইৰেক্ট প্ৰশ্ন চাওক। তলৰ সংখ্যাকেইটা ঊৰ্ধ্বকমত সজোৱা। 1, 2, 3, 4। এইটো আপোনালোকে LP স্কুলৰ ল'ৰা ছোৱালীক সুধিলেও পাৰিব, আপোনালোকেও পাৰিব, সকলোৱে পাৰে। 1, 2, 3, 4ক আপুনি ঊৰ্ধ্বকমত সজাব লাগে। চাওক 1, 3, 4, 2, 1, 4 অপশ্যনকেইটা চাইছে আৰু গম পাইছে, আৰু 1, 2, 3, 4 নিশ্চয় এইটো ডি অপশ্যনটোৱেই হ'ব। গতিকে আহক, ইমান সহজটো নাহে আৰু এতিয়া অকণমান টানলৈ যাওঁ। 3 ভাগৰ 2, 4 ভাগৰ 3, 5 ভাগৰ 4 আৰু 7 ভাগৰ 6 অৰ্ধকমত সজোৱা, মানে ক্ৰমে ডাঙৰৰ পৰা সৰুলৈকে সজাবলৈ দিছে। এতিয়া চাওক, মই এটা কথাই কওঁ আপোনালোকক, চাই কিনে কনফিউজ হ'ব নালাগে। এটা জেনেৰেল কনচেপ্ট এটা দিওঁ। এটা আপেল মাজতে ফালিছে, মানে কি কৰিছে? দুই ভাগ কৰিছে, মানে কি কৰিছে? আধা কৰিছে। 1/2, মানে আপেলটো আপুনি আধা কৰিছে। অ'কে, মানে কি আপুনি যদি আধা কৰে, আধা খাবলৈ পাব আপুনি। আৰু ঠিকে আছে, যদি আপেলটো আপোনাৰ আধা নিদি কিনে 3 ভাগ কৰি কিনে 2 ভাগ দি দিয়ে, আপুনি তেতিয়া কি পাব? ইয়াতে যে আধা পাইছে, আধাতকৈ আপুনি বেছি পাব। চাওকচোন, 3 ভাগ কৰিছে, 2 ভাগ পাইছে, বহুত বেছিকৈ পালে আপুনি। তাৰমানে কি? আধাতকৈ 3 ভাগৰ 2টো বেছি বা ডাঙৰ। গতিকে যদি প্ৰশ্নত এনেকুৱা ধৰণৰ প্ৰশ্ন পায় আপুনি, 3 ভাগৰ 2, 4 ভাগৰ 3, 5 ভাগৰ 4, 7 ভাগৰ 6, ইয়াতে আপোনালোকে কি চাব? ডিফাৰেঞ্চবোৰ চাব। একত ডিফাৰেঞ্চ, ইয়াতেও একত ডিফাৰেঞ্চ আছে, ইয়াতেও একত ডিফাৰেঞ্চ আছে, ইয়াতেও একত ডিফাৰেঞ্চ আছে। 5ৰ পৰা 4 বিয়োগ কৰিলে 1, 7ৰ পৰা 6 বিয়োগ কৰিলে 1, তেনেকৈ আৰু 4ৰ পৰা 3 বিয়োগ কৰিলে 1, 3ৰ পৰা 2 বিয়োগ কৰিলে 1। গতিকে একত ডিফাৰেঞ্চ আছে ইয়াতে, চবতে একত ডিফাৰেঞ্চ। গতিকে এনেকুৱা ক্ষেত্ৰত কি হয়? যিটোৰ হৰটো চবতকৈ ডাঙৰ হয়, সেইটোৱে চবতকৈ ডাঙৰ হয়। বুজি পাইছে? যিটোৰ হৰটো সকলোতকৈ সৰু, ডিফাৰেঞ্চটো ছেইম হ'লে দেই, যিটো হৰটো সকলোতকৈ সৰু, সেইটো সকলোতকৈ সৰু হয়। গতিকে ক্ৰমে সৰুলৈকে আমি সজাব লাগে। গতিকে সকলোতকৈ ডাঙৰটো হৈছে ইটো, তাৰপিছত এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। এটা চাওক, সকলোতকৈ সৰু সংখ্যাটি বাছি উলিওৱা। মই ইতিমধ্যে আপোনালোকক ক'লোৱে, চাওক আপোনালোকে নিশ্চয় পাৰিব। ডিফাৰেঞ্চ উলিয়াই চাওক। 1, ইয়াতেও 13ৰ পৰা 12 বিয়োগ কৰিলে 1, 20ৰ পৰা 19 বিয়োগ কৰিলে 1, 40ৰ পৰা 39 বিয়োগ কৰিলে 1, 41ৰ পৰা 40 বিয়োগ কৰিলে 1। গতিকে মই কি কৈছিলোঁ, যদি ডিফাৰেঞ্চটো হৰ আৰু লবৰ ডিফাৰেঞ্চ যদি 1 হয় আৰু হৰটো যদি ডাঙৰ হয়, তেনেকুৱা কণ্ডিশ্যনত কি কৰিব আপুনি? যিটো গোটেইকেইটাৰ ভিতৰত যিটো হৰ সকলোতকৈ ডাঙৰ, সেইটো সকলোতকৈ ডাঙৰ হ'ব, আৰু যিটো হৰ সকলোতকৈ সৰু, সেইটো সকলোতকৈ সৰু হ'ব। গতিকে আপোনালোকে নিশ্চয় পাৰিছে কোনটো সৰু সংখ্যাটো বাছি উলিয়াব, নিশ্চয় পাৰিছে। 13 ভাগৰ 12। ভেৰি গুড, আপোনালোকে নিশ্চয় পাৰিছে। গতিকে চাওক, এতিয়া প্ৰশ্ন কেনেকুৱা ধৰণৰ অহাৰ সম্ভাৱনা আছে। এনেকুৱা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, নিশ্চয় আহিব। চাওক, যদি a = 5/9 হয়, b = 6/3 হয়, আৰু c = 7/9 হয়, তেন্তে তলৰ কোনটো সত্য? এতিয়া মই আপোনালোক যে কৈছিলোঁ, ইয়াতে দেখোন কিবা হৰ লগকৈ মিলা নাই, নহয় জানো? এতিয়া কনফিউজ হৈ যাব পাৰে হয়তো। গতিকে মই আপোনালোকক এটা ট্ৰিক দি দিওঁ, সৰু ট্ৰিক। সেইটো ট্ৰিক য'তে ত'তে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এনেকুৱা সৰু সংখ্যা পালে আৰামততো পাৰিব। কি কৰিব আপোনালোকে? তিনিটা এনেকৈ পাতি ল'ব, 5/9, 6/3, 7/9। কি কৰিব আপোনালোকে? এইটো আপোনালোকে এনেই ভাবিও উলিয়াব পাৰে, বুজিছেনে? 9, 9 একে সমানে হৈ আছে ন, আৰু 9 ভাগৰ 7, 9 ভাগৰ 5, কোনটো ডাঙৰ হ'ব? নিশ্চয় গমেই পাইছে, এইটো ডাঙৰ হ'ব।
নহয় জানো? কিন্তু আপোনালোকে তেনেকৈ কৰাৰ দৰকাৰ নাই, অতি সহজত পাৰিব। কেনেকৈ কৰিব? 3ৰে 5ক ইনটু কৰি দিব আৰু 9ৰে 6 ইনটু কৰি দিব। কিমান হ'ব? 5 3 গুণ 15 আৰু 9 6 গুণ 54। এতিয়া আপোনালোকে চাব 15টো ডাঙৰ নে 54টো ডাঙৰ? 54টো ডাঙৰ, গতিকে এইটো সৰুৱে হ'ল, বুজিছে নাই? আৰু এইটো চাওক, এইটোৰে ইনটু কৰি দিয়ক। 3 7 21 আৰু 6 9 54। কোনটো ডাঙৰ? 21 ডাঙৰ নে 54 ডাঙৰ? 54টো ডাঙৰ। তাৰমানে কি হ'ল? এইটো বি হ'ল, এইটো এ হ'ল, যদি এইটো চি হয়, তাৰমানে এ সকলোতকৈ সৰু আৰু চিটো ইয়াতকৈ ডাঙৰ, বি সকলোতকৈ ডাঙৰ, নহয় জানো? এ চি বি, অপশ্যন এটো শুদ্ধ হয়। এই ট্ৰিকটো আপোনালোকে মনত ৰাখি ল'ব। যিকোনো অকল টেটেই নহয়, যিকোনো পৰীক্ষাৰ কাৰণে এইটো দৰকাৰ হয়। এইটো দৰকাৰ মানে যিকোনো সৰ্বভাৰতীয় লেভেলৰ পৰীক্ষাৰ কাৰণে এইটো দৰকাৰী। আৰু চাওক, এইটো চাওক কোনটো সত্য হয়। এনেকুৱা প্ৰশ্ন নিশ্চয় আহিব, আপোনালোকে অকণমান গুৰুত্ব দি কিনে চাব। বুজি যদি নাপায় ক'ব, মই আকৌ এটা ভিডিঅ' লৈ আপোনালোকক বুজাই দিম। কাৰণ মোৰ ভিডিঅ'ৰ চোৱাবোৰ সাধাৰণতে অংক নোৱাৰা মানুহ হয়। আপোনালোকক মানে সহায় কৰিব পৰা নাই বহুত দিন বিজি থকাৰ কাৰণে। এতিয়া এইকেইদিনত অলপ চেষ্টা কৰিছোঁ ভিডিঅ' দিবলৈ। তলৰ কোনটো সত্য? 13/12, 14/13, 21/20, 9/8। মই আপোনালোকক কি কৈছিলোঁ? যদি ডিফাৰেঞ্চ 1 থাকে তেতিয়াহ'লে কোনটো ডাঙৰ হয়? যদি হৰটো ডাঙৰ, চবৰে যদি এনেকুৱা হয়, হৰটো মানে কি হয়, হৰ আৰু লবৰ ডিফাৰেঞ্চ যদি 1 হয় আৰু হৰটো যদি ডাঙৰ হৈ থাকে, তেতিয়া কি হয়? যিটোৰ হৰটো সকলোতকৈ বেছি ডাঙৰ হ'ব সেইটোৱেই ডাঙৰ হ'ব, বুজিছে? কিন্তু যদি ওলোটা হৈ থাকে, লবটো যদি ডাঙৰ হয় আৰু ডিফাৰেঞ্চ যদি 1 হৈ থাকে, তেনেহ'লে কি হয়? সকলোতকৈ সৰুটো ডাঙৰ হ'ব। বুজি পাইছেনে? তাৰমানে মই যে আগতে কৈছিলোঁ সেইটোৰ ওলোটাটো হ'ব, কাৰণ ইয়াৰ কণ্ডিশ্যনটো ওলোটা হৈ আছে যে। গতিকে আপোনালোকে চাই লওক ইয়াতে কোনটো ডাঙৰ হ'ব। ইয়াতে, কাৰণ এই ওপৰত 9 আছে যে, যদি ওপৰত 8 থাকিলে হয়, বা এই 21টো যদি ওপৰত থাকিলেহেঁতেন, 12টো যদি ওপৰত থাকিলেহেঁতেন, 13টো যদি ওপৰত থাকিলেহেঁতেন, তেতিয়াহ'লে পূৰা ওলোটা হৈ গ'লহেঁতেন, মই আগতে কোৱাৰ নিচিনা। কিন্তু এতিয়া কি হয়? লবটো ডাঙৰ হৈ আছে যে, গতিকে এইটো অপশ্যন শুদ্ধ হ'ব, বুজিছে? 9/8, 8/9টো সকলোতকৈ বেছি ডাঙৰ হ'ব। ঠিক তেনেকৈ আকৌ 20/21, 13/12 আৰু 14/13। নিশ্চয় বুজি পাইছে। মই আপোনালোকক এনেকৈ সহায় কৰিবলৈ আকৌ চেষ্টা কৰিম। আজিলৈকে বাই বাই।